হাই বন্ধুসকল সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টোৰ বিশেষ গুৰুত্বপূৰ্ণ যিসকলে CM ত্ৰিপলে 2.0 এপ্লাই কৰিছে হিতাধিকাৰী হয়। আজিৰ এই ভিডিঅ'ত ক'বলৈ আমি যত্ন কৰিম যে কোন সকলে চিলেকশ্যন পালে, কোন সকলক চিলেকশ্যন কৰিলে এই বিজেপি চৰকাৰে। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক'ব বিচাৰো, যিসকলে নতুন মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহো আমি মেইন টপিকলৈ। বন্ধুসকলে জানে যে এতিয়া বিজেপি চৰকাৰ চলি আছে। আচলতে CM ত্ৰিপুলে 2.0 আমি যিসকল হিতাধিকাৰী আছো সকলোৰে মনত এটা আশা আমি চিলেকশ্যন হ'ব লাগে। আচলতে কি আমি চিলেকশ্যন হ'ম নে নহ'ম? এইটো কেনেকৈ আমি জানি ইয়াৰ আগতে যিটো চিলেকশ্যন প্ৰক্ৰিয়া হৈ গৈছে তাকৈ টকা অলৰেডি মানুহে পাইছে। সেইটো হ'ল CM ত্ৰিপুলে 1 যিটো আছিল সেইটো পাইছে। কিন্তু কোন সকলে পাইছিল? আমাৰ চকুৰ আগতে প্ৰমাণো আছে। যিসকলে বিজেপি কৰে, যিসকলে বিজেপিৰ লগত জড়িত আছে, ইহঁতে কণ্টেক্ট কৰিছিল এজন মানুহক 20,000 কৈ টকা। মানে টকা পোৱাৰ পিছত 20,000 কৈ টকা দিব লাগে। সিহঁতে চিলেকশ্যন হৈছিল। কিন্তু আমি দুবাৰকৈ ইণ্টাৰভিউ দিয়াৰ পিছতো আমি চিলেকশ্যন হোৱা নাই। এই বুলি কি কেনেকুৱা হ'ব? CM ত্ৰিপুলে 2.0 যিটো আছে এইবাৰ কি হ'ব? আচলতে কি আমি চিলেকশ্যন পাম নে নাপাম? এইটো একেই কথা, যিসকলে বিজেপি কৰে, বিজেপিৰ নেতা পাণ্ডা গুণ্ডা সিহঁতেই অকল চিলেকশ্যন পাব। যিসকলে বিজেপি নেতাসকলক আপুনি বিজেপি কৰা নাই, কিন্তু আপুনি বিজেপিৰ মানুহক ধৰিছে যে মোৰ CM ত্ৰিপুলে 2.0 যিটো প্ৰজেক্ট আছে, যিটো লোনৰ টকা আছে, এইটো মোক ফিল কৰি দিব লাগে। তেতিয়া মই পোৱাৰ পিছত টকাখিনি পোৱাৰ পিছত আপোনাক মই 20,000 টকা দিম। এনেকুৱা যিসকলে কণ্টেক্ট কৰিছে সিহঁতে টকাখিনি পাব। কিন্তু আমি বাকী সাধাৰণ মানুহ, সাধাৰণ কেণ্ডিডেট, সাধাৰণ ল'ৰা-ছোৱালী যিবিলাক আছে সিহঁতে নাপাওঁ। আমি এটা কথাই গম পাওঁ, আগৰ যিটো প্ৰজেক্ট আছিল সেইটো প্ৰজেক্ট দেখি এতিয়া আমি ক'ব পাৰো যে এইটো হস্ৰ আৰু নিকা কেতিয়াও হ'ব নোৱাৰে। কাৰণ ইয়াতেও বহুতো দালাল সোমাই আছে, যিহেতু দালাল বিলাক টকা 20,000 কৈ টকা লৈ CM ত্ৰিপুলে 2.0 যিটো প্ৰজেক্ট আছে, লোনৰ আছে, এইটো পাছ কৰাই দিয়ে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমান আছিল। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।